নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, বিধায়ক ৰূপজ্যোতি কৰ্মী কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে। মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কৰ্মী কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা বহিষ্কাৰ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই বহিষ্কাৰ কৰিছে বিধায়কগৰাকীক। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বিধায়ক কৰ্মীক বহিষ্কাৰ কৰিবলৈ সভাপতি ৰিপুণ বৰাই নিৰ্দেশ প্ৰদান কৰিছে। আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো, বিধায়ক কৰ্মীক বহিষ্কাৰ কৰাৰ এই নিৰ্দেশত সন্মতি প্ৰদান কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে। আন এটা খবৰ হৈছে ছোৱালীৰ বাবে এটা ভাল খবৰ। ছোৱালীয়ে লাভ কৰিব ৫১,০০০ টকা, কিন্তু কেনেকৈ? কেন্দ্ৰীয় চৰকাৰে ছোৱালীৰ বাবে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। ইয়াৰ ভিতৰত অন্যতম এক আঁচনি হৈছে প্ৰধানমন্ত্ৰী শাদী শগুন যোজনা। দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে এই আঁচনি। আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বিয়াৰ পূৰ্বে স্নাতক সম্পূৰ্ণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীলৈ ৫১,০০০ টকা পৰিশোধ কৰিব। আৰু ইয়াৰ জৰিয়তে মুছলমান সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসমূহক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত উৎসাহিত কৰিব। কিন্তু সকলো সংখ্যালঘু ছোৱালীৰ বাবে নহয়, কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই আঁচনিৰ অধীনত সেইসকল সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীহে অন্তৰ্ভুক্ত হ'ব যিয়ে বিদ্যালয় পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। উল্লেখ্য যে বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু ফাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলে লাভ কৰে। প্ৰধানমন্ত্ৰী শাদী শগুন যোজনা আঁচনি লাভৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলে দেশৰ সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ৰ পৰা এই আঁচনিৰ বিষয়ে বিতং তথ্য লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি www.india.gov.in/schemes মৌলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যনৰ এই নতুন লিংকত আপুনি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ কেন্দ্ৰলৈ ৰাওনা হৈছে। তেওঁক দিব নেকি নতুন দায়িত্ব? নতুন দিল্লীলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হৈছে। নতুন দিল্লীলৈ যাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মাতি পঠিয়াইছে কেন্দ্ৰীয় নেতৃত্বই। আজি দিনৰ 11:30 বৰঝাৰৰ পৰা ৰাওনা হৈছে দিল্লীলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা আছে সোণোৱালৰ। কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল। উল্লেখ্য যে 2 এদিনতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ প্ৰক্ৰিয়া স্থগিত কৰা হৈছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো প্ৰতিষ্ঠান বা উদ্যোগপতি আগবাঢ়ি নাহিল কাগজ কল ক্ৰয় কৰিবলৈ। যোৱা 1 জুনত কাগজ কল নিলামৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। 15 জুনৰ ভিতৰত প্ৰায় 55 কোটি টকা আগধন জমা দিবলৈ কোৱা হৈছিল। বিজ্ঞাপনত অন্তিম দিন 30 জুন ধাৰ্য কৰা হৈছিল। আগধন হিচাপে এটকাও জমা নোহোৱাত এতিয়া স্থগিত হৈ পৰিছে নিলামৰ প্ৰক্ৰিয়া। আৰু এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰূপজ্যোতি কৰ্মীৰ পিছতে কংগ্ৰেছ ত্যাগ কৰিছে জুৰি শৰ্মা বৰদলৈয়ে। ৰিপুণ ৰকিবুলক দিলে তুলাধনা। আৰু জুৰি শৰ্মা বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰিছে, সংখ্যালঘু দল হিচাপে গঢ়ি উঠিছে কংগ্ৰেছ। হাই কামাণ্ড কোৱাৰ পিছতো AIUDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছ ধ্বংস কৰিছে। কংগ্ৰেছত এইবাৰ মুখ্য আঘাত, এজনৰ পাছত এজনকৈ বিধায়কে পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ চৰ্চাত আছিল ৰূপজ্যোতি কৰ্মী আৰু ৰূপজ্যোতি কৰ্মীৰ পিছতে এইবাৰ জুৰি শৰ্মা বৰদলৈয়ে সংবাদ মেলত কৰিছে এই ঘোষণা, কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। আৰু জুৰি শৰ্মা বৰদলৈয়ে কৈছে, কংগ্ৰেছৰ একাংশ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে কংগ্ৰেছক বিক্ৰী কৰিছে। নিৰ্বাচনৰ পাছত পৰ্যালোচনাৰ পৰিৱৰ্তে ৰিজৰ্টত কোন মুখ্যমন্ত্ৰী হ'ব তাক লৈ আলোচনা কৰিলে। আৰু জুৰি শৰ্মাই এই বিস্ফোৰক মন্তব্য কৰিছে যে সংখ্যালঘু দল হিচাপে গঢ়ি উঠিছে কংগ্ৰেছ। আৰু জুৰি শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে মিত্ৰতা সন্দৰ্ভত। যেতিয়া নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু AIUDFৰ লগত মিত্ৰতা হৈছিল, সেই মিত্ৰতা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুৰি শৰ্মা বৰদলৈয়ে। নেতা কৰ্মীৰ বাধাৰ পিছতো হাই কামাণ্ডে মিত্ৰতা কৰিলে বুলি জনাইছে। আৰু কংগ্ৰেছত তৃণমূল কৰ্মীৰ কথা শুনা নহয়, ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰীৰ ব্যক্তিগত লাভৰ বাবে মিত্ৰতা হ'ল বুলি জনাইছে AIUDFৰ লগত।